চিকেন মাঞ্চুৰিয়ান সৈতে এসাঁজ ভাত আগবঢ়াইছোঁ। ভাত সাজত আছে চিকেন মাঞ্চুৰিয়ান, ভাত, কেঁচা জলকীয়া, দালি, তিলৰ চাটনি, নেমু, ঢেকীয়া ভাজি, দৈ, ৰঙালাও আৰু অমিতাৰ ভাজি। ভাত সাজত থকা চিকেন মাঞ্চুৰিয়ানৰ ৰেচিপিসহ ভিডিঅ' দিছোঁ, চাব পাৰিব। এতিয়া বনাম চিকেন মাঞ্চুৰিয়ান। চিকেন মাঞ্চুৰিয়ান বনাবৰ কাৰণে লৈছোঁ এয়া কুকুৰা মাংস, নহৰু, আজিনোমটো, কণী, সৰিয়হৰ তেল, ময়দা, নিমখ, কৰ্ণফ্ল'ৰ, চয়া চচ, কেঁচা জলকীয়া। প্ৰথম মাংসখিনিত কণী, কৰ্ণফ্ল'ৰ, ময়দা একেলগে সানি ল'ম। নহৰু আৰু জলকীয়া মিহিকৈ কুটি ল'ম। আজিনোমটো নিদিয়াই ভাল। কৰ্ণফ্ল'ৰ, কণী আৰু ময়দা মাংসখিনিত একেলগে সানি ফেটি ল'লোঁ। এতিয়া তেল গৰম কৰি প্ৰথম মাংসখিনি ভাজি ল'ম। চিকেন মাঞ্চুৰিয়ান বনাবৰ কাৰণে তেলখিনি গৰম কৰি ল'লোঁ। তেলৰ ধোঁৱা ওলাই গৈছে আৰু ইয়াত এতিয়া মাংসখিনি দি যাম। তেলৰ পৰা এনেকৈ ভাজি উঠাই ল'ম। মাংসখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। এতিয়া তেলৰ পৰা উঠাই ল'ম। মাংসখিনি ৰঙচুৱাকৈ ভাজি উঠাই ল'লোঁ। ইয়াত এতিয়া নহৰু দিম। কেঁচা জলকীয়া দিলোঁ। জলকীয়া, নহৰু ভাজা হৈ গ'ল। ইয়াত এতিয়া মাংসখিনি দি দিম। জোখমতে নিমখ দিম। নামমাত্ৰ আজিনোমটো দিছোঁ। আজিনোমটো নিদিয়া ভাল। আৰু অলপ চয়া চচ। দুই মিনিট সময় ভাজি ল'ম। অলপ ভাজি ল'লোঁ। ইয়াত এতিয়া সিজিবৰ কাৰণে পানী অলপ দি দিম। সিজালৈকে উতলাই দিম। মাংসখিনি পানীটো শুকাই গ'ল। এতিয়া নমাই গৰমে গৰমে পৰিৱেশন কৰিম। যদি মোৰ ভাতৰ থালিখন ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বেল আইকনটো দবাই দিব যাতে মোৰ নতুন নতুন ভিডিঅ'খিনি আপোনালোকৰ ওচৰত পৰেগৈ।